এটি পৃষ্ঠা, সোঁৱৰণিৰ এটি পৃষ্ঠা, এক যাত্ৰা ঠিকনাবিহীন, এটি স্থান কাল্পনিক, সপোনপুৰীৰ ঠাই। এই পৃষ্ঠা এক কাহিনী, নাই যাৰ অন্ত, নাই একো সীমাৰ অস্তিত্ব। সোঁৱৰণিৰ এটি পৃষ্ঠা, য'ত লিখা আছে অজস্ৰ বৰ্ণৰ মালা, শব্দ আৰু বাক্যৰ ৰূপসজ্জা। তথাপিও আধা লিখা এই পৃষ্ঠা, সুখ দুখেৰে ভৰা মনুষ্যৰ জীৱনৰ পজা। দেখাত এনে লাগে উজ্জ্বল মুকুতাৰ মালা, তাতেই উদয় হয় গভীৰ নিশা, বেদনাৰ উল্কা তৰা। সোঁৱৰণিৰ এটি পৃষ্ঠা, সূৰ্যোদয়ৰ প্ৰতিটো পুৱা, সূৰ্যাস্তৰ প্ৰতিটো সন্ধিয়া। তাতেই থমকি ৰয় সময়ৰ গতি, জীৱনৰ অন্তিম বেলা। চকুলো হৈ নিগৰে বহুতৰ কৰুণ মনৰ ব্যথা। আপোনজনৰ মুখৰ এটি মিঠা হাঁহি, বিচাৰি পাওঁ সুবাস